নির্বাচন তাতে আকৌ ক্যান্ডিডেট পালো আপনি কেনেকৈ লাগিছে মনটো মই প্ৰথমে মাননীয় আমাৰ চেণ্ট্ৰেল বিভাগীয় ৰাষ্ট্ৰীয় সভাপতি শ্ৰীযুত হাগ্ৰামা মহোদয়ক মই ধন্যবাদ দিছোঁ কিয়নো আকৌ মোক আৰু দুবাৰ প্ৰথম চৰকাৰে নতুনকৈ টিকেট দিছে তাৰ বাবে ধন্যবাদ দিছোঁ কিয়নো আমাৰ ৰাইজৰ মানুহ মোৰ ওপৰত বিশ্বাস আছে বনগাঁও সমষ্টিৰ অন্তৰ্গত যিমান গাঁও আছে এই গাঁৱৰ মানুহবিলাক মোৰ ওপৰত বিশ্বাস আছে আস্থা আছে তাৰ বাবে আমাৰ চিএম মহোদয়ে মই আকৌ টিকেট দিছোঁ মই ভাবোঁ আমি এইবাৰ বনগাঁও সমষ্টিৰ অলপ বেছিকৈ ভোট পাই যাব জিকিম বুলি ভাবিছোঁ কিয়নো আমাৰ বনগাঁও সমষ্টিৰ মানুহ এতিয়াও মানে আমাৰ ওপৰত বিশ্বাস আছে আশা আছে কোনোফালে ইফালে হোৱা নাই যিখিনি আগৰ পৰাই আমাৰ লগত আছে তেখেতলোকৰ এতিয়াও আছে আৰু যিখিনি ইফালে থকা মানুহবিলাক আজি আমাৰ লগত বহুত মানুহ আহি যোগদান কৰিছে আৰু আজিও আপোনালোকে নিজে দেখা পাইছে ইয়াৰ বহুত মানুহ এফচুৰ ডিষ্ট্ৰিক্টৰ কালচাৰেল ছেক্ৰেটাৰী আৰু এক্স প্ৰেচিডেণ্ট তেখেতসকলে আজি ইয়াত যোগদান হৈছে এইবোৰ যদি চালি আমি বনগাঁও সমষ্টিৰ পৰা জিকাটো 100% বুলি মই ক'ব পাৰোঁ যোৱা ইলেকশ্যনত আপুনি কাৰ লগত যুঁজ হৈছিল আৰু কিমান ভোট দিছিল মনত আছেনে এইবাৰ কাৰ লগত হ'ব পাৰে এইবাৰ কাৰ লগত BTC ইলেকশ্যনত যোৱা সময়তো আমাৰ BJP ইউপিপিএলৰ লগত আমাৰ কম্পিটিশ্যন হৈছিলে আমাৰ ইউপিপিএলৰ পৰা আমাৰ নাজাৰী ডাঙৰীয়া আৰু BJPৰ পৰা আমাৰ মনোজ কুমাৰ ডাঙৰীয়া আছিল তেখেতসকলৰ পৰা মই বেছি মানে 6,000ৰ অধিক ভোট মই জিকিব পাৰিছোঁ আৰু অকল এইটো বুলি নহয় এতিয়া MP ইলেকশ্যনতো আমাৰ যোৱা আমাৰ বনগাঁও সমষ্টি হিচাপে আমি 4,500 ভোট বেছি আমি জিকিবলৈ পাৰিছোঁ যোৱা 5 বছৰত কি কাম কৰিবলৈ সক্ষম হ'ল কি বাকী আছে আমাৰ বাকীতো আছে নহয় আমাৰ যিটো আমাৰ দায়িত্ব আমি পালন কৰিছোঁ ইৰিগেশ্যন দায়িত্ব লৈ আমি কাম কৰিছোঁ ইৰিগেশ্যনৰ ক'ব গ'লে আমাৰ BTC অঞ্চলত 4,55,000 হেক্টৰ জমি আছে তাৰ ভিতৰত আমাৰ এগ্ৰিকালচাৰ লেণ্ড আছে আমাৰ 2,27,000 হেক্টৰ তাৰ ভিতৰত আমাৰ বহুতখিনি আমি ৰাইজত পানী যোগান দিব পাৰিছোঁ 35% to 40% আমি BTC বাকী ৰাইজক মই পানী যোগান দিব পাৰিছোঁ আৰু এটা আমি WPC ডিপাৰ্টমেণ্টৰ পৰা মই কাম কৰিছোঁ আমাৰ EC অফিচাৰ ST বিগত 4 বছৰত মই 11,000 সামথিং মানুহ মই 6,000 টকা IPS হিচাপে দিয়া হৈছে আৰু যিবোৰ আমাৰ গাঁও অঞ্চলৰ সৰু সুৰা ৰাস্তা খেতি পথাৰত যোৱা এই গৰুৰ পৰা হোৱা মানে তলীয়া ৰাস্তাবোৰ 1100 সামথিং আমি সৰু খালবোৰ বনাই দিছোঁ আৰু আমাৰ যিসকল আমাৰ আণ্ডাৰত এপ্লিকেশ্যন দিছে যিসকল কিডনি বেমাৰ কেঞ্চাৰ বেমাৰ এইবিলাকৰ মই 90,000 50,000 90% অলৰেডি দিয়া হৈছে ঠিক আছে আপুনি কৰিছে কিন্তু কিবা কৰিবলগীয়া আছে নেকি আৰু আপুনি কৰিবলগাটো আছে কি হ'ব আপোনাৰ প্ৰথম কাম হ'ব আপোনাৰ সমষ্টিৰ প্ৰথম কাম আপুনি কি কৰিব আগত মই শিকিলে মই ৰাইজৰ ডাইৰেক্ট